হেল্ল' বন্ধু বান্ধৱীসকল, আজি পুনৰ আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আগৰ ভিডিঅ'সমূহ আপোনালোকে চাই আছেনে? চাই পেলাই আপোনালোকে জনাব কেনেকুৱা পাই আছে, আৰু নতুন ভিডিঅ' কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আপোনালোকে সেইটোও মোক জনাই থাকিব। আৰু মই কিছু আপোনালোকক নতুনকৈ সোৱাদ দিবলৈ চেষ্টা কৰি থাকোঁ। আৰু বন্ধু বান্ধৱীসকল, 15 আগষ্টৰ যিহেতু কিছুদিন আগতে পাৰ হৈ গ'ল, তাত মই যেনেকুৱা আমাৰ ছয়গাঁৱৰ শিল্পী সমাজৰ ফালৰ পৰা কিছুমান নৃত্য, নাটক, গীত পৰিৱেশন কৰি থকা আৰু ৰিহাৰ্চ কৰি থকা, প্ৰেক্টিচ কৰি থকা এইবিলাক দেখুৱাইছিলোঁ। গতিকে আজি সেইবিলাক তেওঁলোকে কেনেকৈনো উপস্থাপন কৰিছিলে 15 আগষ্টৰ দিনটোত, সেইটো মই আপোনালোকক সম্পূৰ্ণৰূপে দেখুৱাবলৈ চেষ্টা কৰিম। আৰু তাত শ্বহীদ কৌশল কোঁৱৰ নাটকখন উপস্থাপন কৰা হৈছিলে আমাৰ শিল্পী সমাজৰ সৰু ল'ৰা ছোৱালী আৰু জ্যেষ্ঠজনৰ দ্বাৰা। আৰু তাত কেনেকুৱা ধৰণে তেওঁলোকে পৰিৱেশন কৰিছে সেইটো আপোনালোকে চাবলৈ পাব। নাটকখন চাই আপোনালোকে কি ভুলকুটি দেখা পায় সেইটো আপোনালোকে কমেণ্টত নিশ্চয় জনাই দিব, কাৰণ আমাৰ অনিচ্ছাকৃত ভুল কিছুমান ৰৈ গৈছে, সেইটো আমিও দেখিছোঁ। আৰু সেইকাৰণে আপোনালোকে সেইবিলাক ভুল আঙুলিয়াই দি আমাক আশীৰ্বাদ কৰিব, মৰম দি যাব, ভিডিঅ'বোৰ মই চাই থাকিব। আৰু এতিয়া আমি সম্পূৰ্ণ ভিডিঅ'টো চাই থাকোঁ। এয়া আগবঢ়াইছোঁ আপোনালোকলৈ এইবাৰ নাট শ্বহীদ কৌশল কোঁৱৰ। মই জানো আপুনি কোনো বেয়া কাম কৰা নাই, লাগিব। কি সিদ্ধান্ত ল'লে? শুনিছে কি নাই? শুনিছোঁ। কিন্তু মই কলৈ যাম? আপুনি গুৱাহাটীলৈ যাওক। এই সময়ত পলাই গ'লে পুলিচ আৰু চৰকাৰ মোৰ ওপৰত সন্দেহ পাৰিব। ড্ৰামা কৰিলে সেনেকৈ পিছফালে থাকে, তাৰপিছত ওলাই আহে ড্ৰামা কৰিবৰ কাৰণে। আজি মোৰ সহকৰ্মীসকলেও লগ এতিয়া মোৰ মাজত দুজন ব্যক্তিকে বিশ্বাস কৰিব পাৰোঁ। এজন হ'ল মহামানৱ মহাত্মা গান্ধী আৰু আনগৰাকী হ'ল মোৰ চিৰ বিশ্বাসী তুমি
সাথে বিশাল খাতাম করিস সাথে তিনি 946 তারিখ হাজি আমি আদালতের চূড়ান্ত রায় ঘোষণা করিব কুচলখনের Other section of the meeting, other section, 45 details of Indian Act, yeah, other section 109 of Indian Penal Code, Ordinance number 3 of 1932, अनुसार अर्थात Harja Railway Liner 127 Harja অধিযোগ্য পুনহারু কেলে অবস্থান ও দয়া করি মধু কিদৰে চিনিব পাৰি দেহৰ মাজত কিদৰে স্মৰিব লোকে মৃত্যুৰ কালত আৰু যাৰ নাই ক্ষয় কিন্তু অনন্ত আজি কোটি কোটি জনতাৰ বাবে কি হ'ব পাৰে স্বাধীনতাৰ বাবে দেশ থাকিব স্বাধীন নহয় ভিডিঅ'টি ইমানতে অন্ত কৰিল ধন্যবাদ।